কৰিছে? ভালে আছে? মোৰ ভাল। বিহুৰ দিনাখন দৈ চিৰা নাখালে কেনেকৈনো থাকিব পাৰোঁ? বিহু আমাৰ অসমীয়া বাপতি সাহোন, ৰঙালী, ৰং সকলোবোৰ থাকে। তাৰে মাজত যদি আমি দৈ চিৰা নাখাওঁ কেনেকুৱা লাগিব? বিহু যেন নালাগিবই। বান্ধৱীসকল, এয়া ৰাতিপুৱা খালোঁ বিহু বুলি চিৰা, দৈ, গুৰ মিঠাই খালোঁ। এতিয়া বনাম ছাগলী মাংস। ছাগলী মাংস কেনেকৈ বনাওঁ বনাই আছোঁ। মাংস বনাই মানে তেলখিনি গৰম কৰি অলপ পিঁয়াজ দিলোঁ। পিঁয়াজ দি পেলাই তাৰপিছত তেজপাত দিলোঁ। তাৰপিছত মাংসখিনি অলপ লৰাই দিলোঁ। তাৰপিছতে দিলোঁ মছলা দিলোঁ। মছলাত আছিলে আদা, নহৰু, পিঁয়াজ, জিৰাৰ গুড়ি, জলকীয়া তেনেকৈ দি এইবিলাক এতিয়া ভাজি আছোঁ। এয়া চালাড, পিঁয়াজ, গাজৰ, তিয়ঁহ, তাৰ লগত আছে আপোনালোকে চাই থাকক কি আছে লগত, চাই থাকক। ৰঙালাও আলু তেনেকৈ বনালোঁ। আজি বিহুৰ দিনাখন ভালকৈ এসাঁজ খাম মিলিজুলি সকলোৱে। ঘৰৰ মাছ আলুৰে বনাইছে, সৰিয়হ, আলু আৰু শুকান জলকীয়াৰ গুড়ি। লোকেল চিকেন চাই লওক।